কবিতাৰ শিৰোনাম যদি মই কেতিয়াবা খবৰ হৈ যাওঁ। যদি কেতিয়াবা মই খবৰ হৈ যাওঁ, পঢ়িবানে মোৰ খবৰৰ পেৰেগ্ৰাফটো? এখন পাছপোৰ্ট চাইজৰ ফটো আৰু 1 মিনিটৰ মৌন প্ৰাৰ্থনাত জিলিকিমনে মই তোমাৰ চকুৰ ওপৰত খবৰ। তেতিয়াৰ খবৰবোৰ আমাৰ আছিল। আমাৰ খবৰ সকলোৰে উঠে উঠে। তোমাৰ খবৰ মোৰ কলমত আৰু মোৰ খবৰ তোমাৰ হাঁহিত। তৃপ্তিৰ এজাক বতাহে চুমি আছিল আকাশ। ৰামধেনু ৰঙেৰে ৰঙীন শব্দৰ সুবাসেৰে অঁকা ধুনীয়া আবেলি। খবৰবোৰত জীৱন আছিল, খবৰবোৰত সুখ আছিল, খবৰবোৰত জোনাকৰ গুণগুণ আৰু আছিল তৰাৰ জিলিকনি। খবৰবোৰৰ মাজত উমলি থাকোঁতেই মই নিজেই খবৰ খোৱাৰ পথত। খবৰবোৰে কাঢ়ি আনিছে মোক তেওঁৰ পৰা, খবৰবোৰে কাঢ়ি আনিছে মোক মোৰ পৰা। উশাহবোৰৰ উচুপনিত সৰি পৰিছে ফাগুনৰ ৰং। মোৰ বুকুত এতিয়া শুকান শুকান গোন্ধ। হয়তো মই কালিলৈ খবৰ হৈ যাম। বগা কাগজৰ কলা আখৰবোৰত মই সমাধি হৈ ৰম। তোমাৰ চকুৰ পানীৰে মোৰ সমাধিত এজোপা বকুল ফুল ৰুবা। মাজনিশাৰে নিৰ্জনতাত মনে মনে আহিম। বকুল ফুল ফুলিলেই মোৰ খবৰ কম। মই হেৰাই যোৱাৰ খবৰ পাম।